নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰো খবৰ নিশ্চয় সকলোৰে ভাল, মোৰো ভাল। মোৰ ইউটিউব চেনেললৈ আৰু মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া বাজিছে 3:30। আমি মানে ওলাই কৰি আহিছোঁ ৰিয়াহঁতৰ ঘৰলৈ। আজি মানে লাষ্ট আৰু বছৰটো আমি ভাবিছোঁ সৰুকৈ এনেই এটা খানা খাম, সেইটো কাৰণে ৰিয়াহঁতৰ ঘৰলৈ আহি আছোঁ। সেয়া ভণ্টি, হাই। আৰু আজি কিনো সৰুকৈ এনেই খানা এটা খাম আৰু বেছি মানুহ নাই, অকল আমি ৰিয়াহঁতৰ ঘৰ, আমাৰ ঘৰ দুখন মেলি এনেই সৰুকৈ খানা এটা খাম। আৰু আজি লাষ্ট আৰু বছৰটো বিদায় দিম সৰু খানা এটা খাই। আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু আজি মানে অকল খানা খোৱাইতে খাব পাৰিম আৰু ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ, নহ'লে ইমান কাম মানে আৰু বতৰটো বেয়া, সেইটো কাৰণে কৰা নহ'ল। এতিয়া কৰিছোঁ আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু ভিডিঅ'টো যদি চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যোনসকলে প্ৰথমবাৰৰ চবে চাই আছে তেনেহ'লে ভণ্টি কিবা এটা কৈ দিয়া। লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সবিতা assamesevlogs। ঠিক আছে, তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে আমি এতিয়া আহি আছোঁ, ভণ্টি আৰু মই, এজনী ৰিয়া ভনীয়েক দেই, আমাৰ ঘৰতে আছিলেগৈ মানে ৰাতিপুৱা মোৰ লগত। এতিয়া আমি আহি আছোঁ ৰিয়াহঁতৰ ঘৰলৈ। উঠাইছোঁ, হ'ব সেইটো বেলেগ। এইফালে ৰিয়া আৰু মই ওলাইছোঁ মাংস আনিবলৈ। ঠিক আছে, আকৌ পাছত লগ পাই আছোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি এতিয়া গৈ আছোঁ। এইফালে আমি চিকেন ল'বলৈ আহিছোঁ। চব বস্তু ৰাখিছে নেকি? এইফালে পুৰা ব্ৰইলাৰ গুচাই আছে, এয়া এইফালে পুৰা মাংস কাটি আছে, সেইজনী আমাৰ বাইদেউ হয়। এইফালে আমি এতিয়া খানা খাবলৈ বহিছোঁ। ভালকে চাওক আকৌ। বস্তা দেখিছা নাই? বস্তা ক'লে গ'ল? আন্ধা হৈ আছে।